কথা কওক আপনি বিনুতে দাঁতৰ বাইদেউ গেলে গাখীৰ লৈ যাই থাকে নে শুনি গৈছে তই এইগিলা কথা নিজেই গাখীৰ খাব বা নিজৰ গাৰ বল শক্তি নহয় গৈছো চিম্পা গাখীৰত মই কিবাকে 1.5 লিটাৰ কৰি বিক্ৰী কৰি আছো কিনে আপনি বিনুতে দাঁতৰ বাইদেউ ব্লাউজ কিনি দিয়া নাছিল সঁচা কথা কওকচোন ফল নিজে ফুটো আন্ডাৰ পেন পিন্ধি আছো আৰু পৰক ব্লাউজ কিনি দিম কৰ বুলি ক'ব লগা হৈ গেলে ফল দিয়া আপনি বোলে এবাৰ বিহুত নতুন মেখেলা চাদৰ দিম বুলি কৈছিলে হয় কোন ৰগাত ঘৰ বহি দিলে য'ত লগাই তো য'ত লগা নাই এইগিলা চব সঁচা কথা বিনুৰ দাদাই মোক চব সঁচা কথা কৈ দিছিল হয় বিনোদ পাগলাৰ কথা শুনা তই এইগিলা বিনুৰ দাদা পাগলা নহয় আপনি বদমাছ আপোনাৰ পাগলামি স্বভাৱ গিলা মই চব গম পাইছো নিজৰ কিনে ৰেখো তই এনে সন্দেহ কৰা তই মোৰ বৰ দুখ দিলি এই ফল চাহানি খাবা নেদা আছে ফল তিৰি বৰ জ্যাং কৰা আছে Hey, makhluk. Gitu na kelas dah, jaket aja. হয় হাতটো Oh, dah, sansute dah. Halka lagbi. চবেই গম পাইছে ভাইৰেলে হল নেকি ফল তাক মই বহুত দিন দেখা নাই কালি দিলে কিনি আনি ৰাস্তাতে ভাঙিম ফল তাক চাই এৰিম শুনছো না মই যাই থাকো দে কাছাটো কিবা প্ৰেম প্ৰেম লাগে যি জগাত খেলি সি যাওঁ নেকি আপা আজি যি এইটো বিনোদ ৰগাত খৰব দেখুৱাই আজি সুবিধাটো ভাল হ'ব তাক মই ধান কাটিব যোৱা বুলি ক'ব লাগিব এইটো কমন কাট বইনের বুঝকে আসলে একাজি জলর বেয়া জ্বলন একাজি এ বাপেকে দুজনী বিয়া কৰাম কমন কাট পায় আজি বিরাট রোমান্টিক হয়ে আছো বে এই টাইমত কিবাকে যদি একটা মাইকিয়া হয় না আমাৰ প্ৰেমত পইছে নেকি চালা অহা তেনেকুৱা লাগছি না তোর ভাবিলেও ঠিক তেনেকুৱা হৈ আছে ইও বোলে ক'বাত প্ৰেমত পইছে ফল বৰ টেনচন দিলে কাই মোক গিৰাজনী ঘৰত আছে দে ও আপুনি আহিছে আহক ইয়াত বহক তাতে ই আছ নেকি বহুত দিন অহা নাছিল যে আপুনি মইতো সদায় আহিব বিচাৰো এই বিনোদৰ কাৰণে আহিব পাৰা নাই জেং কৰে মাজে মাজে এটা কথাৰ কাৰণে আহিলো দিবে আছে নে আছে দিয়ক হয় বহুত দিন খবৰ পাতিও ল'ব পৰা নাই ভালে আছে আছো দিয়ক আপুনি আছে নহয় ভালে আছো এটা কথা ক'ব লগা আছিল হয় মই পাহৰিয়ে গৈছিলো মই গেছত গাখীৰ বহাই থৈ আছো পৰি যাব হয় মই আপোনালৈ এই কণী কেইটাও লৈ আহিম ৰ'ব যাওক কি মৰম লগা দে প্ৰপ'জে কৰি যাওঁ নেকি ফল চাঞ্চলিকো আনিলো 2 পেকেট যাওঁ নে নাযাওঁ নে বেয়া ভাঙা দি মোৰ সম্পৰ্কটো ভাঙি যায় এইটো লওক আপুনি মোক কিবা ক'ব খুজিছিল যে এতিয়া নকওঁ দিয়া মোৰ মাৰাণ ফেলাই থোৱা আছে মই যাওঁ থাকৰে মান যায় কিন্তু উপায় নাই একে প্ৰপ'জ কৰিব নৰা ফল মুঠ খাই মাৰা যাব ইৰি সন্দেহ ঘৰে ফল ধুনীয়াকৈ ভাঙি পেলাও ৰ আজি কেনেকে সন্দেহ ঘৰে চাওঁ ৰ ফল ধুনীয়াকৈ ভাঙি হ'ল আচলতে কি জানেনে এই মেইন বস্তু হৈছে বিশ্বাস আৰু মৰম এই বিশ্বাস আৰু মৰম যদি ঠিকে থাকে আপোনাৰ সংসাৰখনো সদায় ঠিক থাকে চলি থাকে গম পাইছি না শুনি হাঁহে বিনোদ ৰগাত খৰব দেখুৱাই ই বেপাৰক যোৱা বুলি ভাবছিলো বৰ পেল খালৈ ফল মই নোহোৱা চান্সত মোৰ তাতে খুন্দি আছে বুজি পাইছি না আপোনালোকৰ প্ৰতি মৰম আদৰ আছে কাৰণে আহিও ভাল লাগে আৰু আপোনাৰ লগত কথা পাতিও ভাল লাগে দেখোন কিন্তু মৰাবৰ কথাই কয় কি বেয়া হলা বুটলাই কৰে ফল
হয় দিয়ক আপুনি সঁচা কথাই কৈছে দুপৰীয়া ভাতকেইটাও আমাৰ তাত খাই গেলি ভাল হ'ল হয় নাই দিয়ক আজি নাখাওঁ একদম বেয়া চেয়া পাব নালাগে বেলেগ একদিন আহিম আপোনালোকৰ তাত ধুনীয়াকৈ ভাত চাত খাই যাম এটা কাম কৰিবচোন এই জগতো একদিন পুখুৰী মাছ মাৰিব দিবচোন আচলতে কি জানে না সেই বেলেগৰ পুখুৰীৰ মাছ খোৱাৰ মজাটোই বেলেগে হাই গাইজ আমি পৰকীয়া প্ৰেম কাহিনীৰ ছিজন 1 হেৰিটো শেষ কৰিলোঁ কমপ্লিট কৰিলোঁ আজি আৰু ছিজন 2 লাগব নে নালাগে আপোনালোকে আমাক কমেণ্ট কৰি জনাব পুৰা জনক কমেণ্ট কৰক তলত লাগে নে নালাগে যদি লাগে আমি বনাম যদি নালাগে তথাপি ক'ব আমাক আৰু কেনে আহিছে জনাব আৰু কেনে হেলি জনাব আমাৰ জগত দাই বহুত কষ্ট কৰিছে আমাৰ লগত এই জগত দাই কিবা ক'ব আপোনালোকক ক হাঁহিম নে কান্দিম সেইটো কথা ক'ব মানে নেক্সট সিজনটো নেক্সট চিজন ক'ব আৰু নেক্সট সিজনত ঠাইব না কানবো সেইটো জগত দাক আপোনালোকে এইটো ক'ব লাগব ক'ব লাগিব এতিয়া এইটো সিজনত পুৰা হাই দেখি দিছো জগত দাৰ এতিয়া আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা দাদা আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু হাই দিয়া তো বঢ়িয়াকে হাই দিয়া